এই দেখা পাই আছে। এতিয়া যাম মোৰ ঘৰলৈ, এই দেখা পাই আছে। আহক এতিয়া যাই আছো। এইটো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাওঁ মোৰ নতুন ভিডিঅ'লৈ। বহুদিন হৈ গ'ল বন্ধুসকল ভিডিঅ' দিব পৰা নাই, অন্য প্ৰব্লেম আছিল যাৰ কাৰণত মই দিব পৰা নাই ভিডিঅ'। তো আজি আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো একেবাৰে ডাইৰেক্ট ঘৰতে শ্বুট কৰিছোঁ আৰু মোৰ ঘৰখন আপোনালোকক দেখাম। ভিডিঅ'টো শেষ পৰ্যন্ত চাওক। মোৰ আগৰ ভিডিঅ'টো কিন্তু ইমান ভাল হোৱা নাইও, যদি তথাপি চেষ্টা কৰি আছোঁ। আপোনালোকে সহায় যাতে কৰি থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰি আছে বহুত বহুত ধন্যবাদ আপোনালোকক। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে মোৰ ঘৰৰ আগত ৰাস্তাটো দেখা পাই আছে, চাৰিওপিনে এই দেখা পাই আছে। এতিয়া যাম মোৰ ঘৰলৈ, এই দেখা পাই আছে। আহক এতিয়া যাই আছোঁ। এইটো গেটটো খুলি দিলোঁ। আহি ঘৰ পালোঁ। ঘৰৰ ভিতৰত এইটো মাটিৰ ঘৰ, ভিতৰত সোমাং কি আছে চাওঁ, একো নাই। এই চাওক, এইটো মোৰ মাটিৰ ঘৰ, বহুত কষ্ট কৰি বনানি এই ঘৰটো। আৰু এইটো মোৰ মা থকা ঘৰ, এইটো আৰু এইটো ঘৰ মই থকা হয়, এইটো। আৰু ঘৰৰ চাৰিওপিনে চাওক, তামোল গছ আছে, এদি চাওক। এইটো সোমাই যাম, তামোল গছ ৰুইছোঁ, এই চাওক। আৰু কি লাও কোমৰা কিবা কিবি ৰুই থৈছে এইগিলাত। আৰু এই চাইডত চাওক,